নমস্কাৰ আপুনি হয়তো সুনক প্ৰ'ৰ বাবে পইচা দিছে বা নিজৰ ট্ৰেকসমূহ ইউটিউব স্পটিফাই বা জিঅ' সাৱনৰ দৰে DSPসমূহত ৰিলিজ কৰিছে কিন্তু আপুনি ভবাৰ দৰে আপোনাৰ হাতত সেই গানবোৰৰ কপিৰাইট সঁচাকৈ আছেনে এই ভিডিঅ'টোত মই সহজ ভাষাত বুজাই দিম যে সুনৰ টাৰ্মছ অফ ছাৰ্ভিচত আচলতে কি সলনি হ'ল এআইৰে বনোৱা গানৰ ওপৰত আপোনাৰ প্ৰকৃত অধিকাৰ কিমান আৰু বৰ্তমান আটাইতকৈ ডাঙৰ আইনী ফাণ্ডবোৰ ক'ত লুকাই আছে আহক আৰম্ভ কৰোঁ সুনো এআইয়ে শেহতীয়াকৈ তেওঁলোকৰ 5.5 ভাৰ্চনৰ জৰিয়তে এআই মিউজিকৰ জগতত এক বৃহৎ আলোড়নৰ সৃষ্টি কৰিছে আটাইতকৈ চৰ্চিত ফিচাৰটো হ'ল ভইচ মডেলিং অৰ্থাৎ আপোনাৰ নিজৰ মাতটো ক্লোন কৰি আপুনি যিকোনো গান গাব পাৰিব শুনিবলৈ একেবাৰে মেজিকৰ দৰে লাগে নহয়নে কিন্তু আচলতে আপোনাৰ হাতত সেই গানবোৰৰ কপিৰাইট সঁচাকৈ আছেনে 26 মাৰ্চ 2026ত সুনোৱে বিশেষকৈ এই ভইচ ফিচাৰবোৰৰ বাবে তেওঁলোকৰ টাৰ্মছ অফ ছাৰ্ভিচ সলনি কৰিছে আজিৰ ভিডিঅ'টোত আমি পোনপটীয়া ভাষাত আলোচনা কৰিম যে এআইৰে বনোৱা গানৰ ওপৰত আপোনাৰ প্ৰকৃত অধিকাৰ কিমান আৰু আপুনি সঁচাকৈ নিজৰ মাতটোৰ নিয়ন্ত্ৰণ হেৰুৱাইছে নেকি এনে ধৰণৰ ভিডিঅ' চাই থাকিবৰ বাবে আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব প্ৰথমে আহোঁ নতুন অন ভইচ পলিচিলৈ নিয়ম অনুসৰি আপুনি কেৱল নিজৰ মাতহে ক্লোন কৰিব পাৰিব কোনো চেলিব্ৰিটি বা আন গায়কৰ মাত নোৱাৰে কিন্তু আচল সমস্যাটো হ'ল এটা ভইচ মডেল সঁচাকৈ আপোনাৰ হয়নে নহয় সেইটো ঠিক কৰাৰ সম্পূৰ্ণ ক্ষমতা সুনৰ হাতত আছে যদি তেওঁলোকৰ ছিষ্টেমে ভাবে যে আপোনাৰ মাতটো আন কোনোবা বিখ্যাত শিল্পীৰ দৰে শুনা গৈছে তেন্তে তেওঁলোকে কোনো আগতীয়া জাননী নিদিয়াকৈ আপোনাৰ মডেলটো ডিলিট কৰি দিব পাৰে ইয়াতকৈও ডাঙৰ কথাটো হ'ল ডাটা লাইচেন্সিং এগ্ৰিমেণ্ট যেতিয়া আপুনি ভইচ মডেল এটা বনায় আপুনি সুনক এক বিশ্বব্যাপী চিৰস্থায়ী আৰু অপ্ৰত্যাহাৰযোগ্য লাইচেন্স দি দিয়ে অৰ্থাৎ তেওঁলোকে আপোনাৰ মাতটো গোটেই পৃথিৱীত চিৰদিনৰ বাবে ব্যৱহাৰ কৰিব পাৰে আৰু আপুনি ইয়াক কেতিয়াও ঘূৰাই ল'ব নোৱাৰে আনকি তেওঁলোকে এই অধিকাৰ আন কোম্পানীকো দিব পাৰে ভাবি চাওক 5 বা 10 বছৰৰ পিছত আপোনাৰ এটা ডাটা ব্যৱহাৰ কৰি তেওঁলোকে এনেকুৱা এডভান্স মডেল বনাব পাৰে যিয়ে হয়তো মানুহৰ গায়কৰ প্ৰয়োজন নোহোৱা কৰিব আপুনি আজি ব্যৱহাৰ কৰা ফিচাৰটোৱে কাইলৈ আপোনাৰে প্ৰতিদ্বন্দ্বী হৈ থিয় দিব পাৰে এতিয়া হো ফ্ৰী বনাম পেইড প্লেনলৈ আপুনি কি কৰিব পাৰে প্ৰথমতে চাওঁ আহক আপোনাৰ প্লেন অনুসৰি আপোনাৰ নিজৰ মিউজিকৰ লগত কি কৰিব পাৰে যদি আপুনি প্ৰ' বা প্ৰিমিয়াৰ প্লেন ব্যৱহাৰ কৰি আছে তেন্তে আপুনি পইচা দি থকা সময়লৈকে বনোৱা আউটপুটৰ মানে আপোনাৰ গানটোৱে হওক বা মিউজিকৰ সকলো অধিকাৰ আৰু স্বত্ব সুনোৱে আপোনাক দিয়ে ইয়াৰ অৰ্থ হ'ল আপুনি এই গানবোৰ নিজৰ ভিডিঅ'ত ব্যৱহাৰ কৰিব পাৰিব ষ্ট্ৰিমিং প্লেটফৰ্মত ৰিলিজ কৰিব পাৰিব আৰু ইয়াৰ পৰা পইচা ঘটিব পাৰিব কিন্তু যদি আপুনি ফ্ৰী বা বেছিক প্লেনত আছে নিয়মবোৰ সম্পূৰ্ণ বেলেগ ফ্ৰী প্লেনৰ আউটপুট আপুনি কেৱল বৈধ ব্যক্তিগত আৰু অব্যৱসায়িক মানে নন কমাৰ্চিয়েল কামতহে ব্যৱহাৰ কৰিব পাৰিব আপুনি ইয়াক পেছাদাৰী ৰিলিজ হিচাপে ব্যৱহাৰ কৰিব নোৱাৰিব বিক্ৰী কৰিব নোৱাৰিব আৰু ব্যৱহাৰ কৰিলে প্ৰতিবাৰে সুনক ক্ৰেডিট দিবই লাগিব এতিয়া আহিছোঁ আটাইতকৈ ডাঙৰ আইনী ফাণ্ডটোলৈ পইচা দিলেও কিছুমান ডাঙৰ চৰ্ত আছে যিবোৰ বহুতে নাজানে মেচিন লাৰ্ণিঙৰ প্ৰকৃতিৰ বাবে সুনোৱে কেতিয়াও গেৰাণ্টি নিদিয়ে যে আপোনাৰ গানটো একেবাৰে একক বা ইউনিক আপোনাৰ গানে আন কাৰোবাৰ অধিকাৰ খৰ্ব নকৰে বুলিও তেওঁলোকে কোনো প্ৰতিশ্ৰুতি নিদিয়ে যদি আপুনি এআই গান এটা ৰিলিজ কৰে আৰু পিছলৈ কিবা আইনী সমস্যা মানে কপিৰাইট ক্লেইম আদি হয় তাৰ সম্পূৰ্ণ দায়িত্ব আপোনাৰ সুনৰ নহয় ইউনিভাৰ্চেল বা ৱাৰ্নাৰ মিউজিকৰ দৰে ডাঙৰ লেবেলবোৰে ইতিমধ্যে এআই মিউজিকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লৈছে ইয়াৰ লগতে এই ফিচাৰবোৰ ব্যৱহাৰ কৰি আপুনি ক্লাছ একশ্যন ৱেভাৰত সন্মতি দিয়ে অৰ্থাৎ যদি ভৱিষ্যতে কিবা এটা ডাটা চুৰি মানে ডাটা ব্ৰিচ হয় বা আপোনাৰ মাতটো বেয়াকৈ ব্যৱহাৰ হয় আপুনি আন ক্ৰিয়েটৰৰ সৈতে মিলি যুটীয়াভাৱে আইনী ব্যৱস্থা ল'ব নোৱাৰিব আপুনি অকলেই যুঁজিব লাগিব যিটো বহুত ব্যয়বহুল গতিকে যদি কিবা আইনী সমস্যা হয় তাৰ দায়িত্ব সম্পূৰ্ণ আপোনাৰ সুনৰ নহয় আৰু এটা জৰুৰী কথা যদি আপুনি ফ্ৰী প্লেনত এটা গান বনাইছিল আৰু পিছত প্ৰ'লৈ আপগ্ৰেড কৰে সেই পুৰণি গানটো নিজে নিজে প্ৰ' হৈ নাযায় ই বনোৱাৰ সময়ৰ নিয়মবোৰকে ধৰি ৰাখে সেয়েহে সেই পুৰণি গানটো হয় আপুনি পেইড প্লেনত থাকোঁতে নতুনকৈ ফাইনেল ভাৰ্চন এটা জেনেৰেট কৰক নহ'লে ইয়াক কেৱল ডেম' হিচাপে লৈ বাহিৰত নিজৰ বাদ্যযন্ত্ৰ আৰু কণ্ঠেৰে ৰেকৰ্ড কৰক এতিয়া হও আপোনাৰ সৃষ্টিৰ ওপৰত সুনৰ অধিকাৰৰ বিষয়ে যেতিয়া আপুনি সুনো ব্যৱহাৰ কৰে আপুনি আপোনাৰ অডিঅ' প্ৰম্পট আৰু আনকি নিজে লিখা কথাখিনিও মানে লিৰিক্স ব্যৱহাৰ কৰাৰ এক বিশাল অনুজ্ঞাপত্ৰ বা লাইচেন্স সুনক দি দিয়ে
তেওঁলোকে আপোনাৰ কণ্টেণ্ট গোটেই বিশ্বতে ব্যৱহাৰ কৰিব পাৰে, সলনি কৰিব পাৰে, বিতৰণ কৰিব পাৰে আৰু পইচা ঘটিবলৈ বা নিজৰ AI মডেল উন্নত কৰিবলৈ চিৰদিনৰ বাবে ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ বাবে তেওঁলোকে আপোনাক কোনো অতিৰিক্ত পইচা নিদিয়ে। যদি আপুনি ছেটিংছত গৈ নিজৰ আউটপুট মানে আপুনি যি মিউজিক ক্ৰিয়েট কৰিছে তাক প্ৰাইভেট কৰি নথয়, তেন্তে আপোনাৰ গানবোৰ ডিস্কৰ্ডৰ দৰে ৰাজহুৱা স্থানত উপলব্ধ হ'ব পাৰে আৰু আন ইউজাৰে সেয়া ডাউনলোড বা সলনি কৰিব পাৰে। যদি আপুনি অতি ব্যক্তিগত বা অৰিজিনেল কথা সুনত দিয়ে, AIয়ে তাৰ পৰা পেটাৰ্ণ শিকি আন কাৰোবাৰ বাবে এনেধৰণৰ গান বনাব পাৰে। আন এটা বিষয় লৈ আহোঁ, সেইটো হৈছে ৰিমিক্সৰ সমস্যা। ৰিমিক্সৰ ফিচাৰবোৰ ব্যৱহাৰ কৰিলে আন এক বিপদ আহে। যদি আপুনি সুনৰ ভিতৰত আনক আপোনাৰ গান ৰিমিক্স কৰিবলৈ দিয়ে, তেন্তে সেই ৰিমিক্সটো আপোনাৰ আৰু ৰিমিক্স কৰোঁতাজনৰ যুটীয়া সম্পত্তি হৈ পৰে। আটাইতকৈ আচৰিত কথাটো হ'ল আপুনি বা প্ৰিমিয়াৰ প্লেনত থাকিলেও এই যুটীয়া ৰিমিক্সবোৰ কেৱল অব্যৱসায়িক কামতহে ব্যৱহাৰ কৰিব পাৰিব। সেয়েহে নিজৰ ট্ৰেকবোৰ প্ৰাইভেট কৰি ৰাখক বা ৰিমিক্সৰ কামবোৰ সুনৰ বাহিৰত নিজৰ ডাউট কৰক, যেনে নিৱেণ্ড হওক বা কিউবেছ হওক। এইখিনিতে মিউজিক ক্ৰিয়েটৰসকলৰ বাবে দিব বিচাৰিছোঁ কিছু প্ৰটিপ। নিজৰ সৃষ্টিৰ সুৰক্ষাৰ বাবে আৰু পেছাদাৰীভাৱে আগবাঢ়িবলৈ এই পদক্ষেপবোৰ ল'ব পাৰে। নিজৰ তথ্য সংৰক্ষণ কৰক। আপোনাৰ প্ৰম্পট, প্ৰজেক্টৰ নাম, তাৰিখ আৰু বা প্ৰিমিয়াৰ প্লেনৰ ৰিচিপ্টবোৰ সাঁচি ৰাখক। গান বনোৱাৰ দিনা টাৰ্মছ অফ ছাৰ্ভিচৰ স্ক্ৰীনশ্বট মাৰি ৰখাটোও জৰুৰী। কপিৰাইট চেক কৰক। ৰিলিজ কৰাৰ আগতে মিউজিক ৰিকগনিশ্যন টুল বা কণ্টেণ্ট ID ছিষ্টেম ব্যৱহাৰ কৰি চাওক যে আপোনাৰ গানটো আন কোনোবা আগৰে পৰা থকা গানৰ লগত মিলি গৈছে নেকি। নিজৰ লিপি পঞ্জীয়ন কৰক। আপোনাৰ অৰিজিনেল লিৰিক্স সুনত দিয়াৰ আগতে ৰেজিষ্টাৰ কৰাই লওক, যাতে পিছলৈ প্ৰমাণ কৰিব পাৰে যে সেয়া আপোনাৰ নিজৰ সৃষ্টি আছিল। ডেমো হিচাপে ব্যৱহাৰ কৰক। চিৰিয়াছ ৰিলিজৰ বাবে সুনক কেৱল এটা ডেমো বা স্কেটছ টুল হিচাপেহে ব্যৱহাৰ কৰক। আপোনাৰ নিজৰ ডাউট গৈ গানটো প্ৰকৃত বা ভাৰ্চুৱেল বাদ্যযন্ত্ৰ আৰু প্ৰকৃত কণ্ঠৰ সৈতে পুনৰ ৰেকৰ্ড কৰক আৰু সুনৰ ভাৰ্চনটো কেৱল ৰেফাৰেন্স হিচাপেহে ব্যৱহাৰ কৰক। লোকেল টাচ দিয়ক। যিহেতু আপুনি পেছাদাৰী কণ্টেণ্ট প্ৰযোজনা কৰিছে, AI ৰবটিক মাতৰ সলনি প্ৰকৃত শিল্পীৰ কণ্ঠ আৰু বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰিলে গানটোৱে প্ৰাণ পাব আৰু আপুনি ফাইনেল মিক্সৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ পাব। মনত ৰাখিব, সুন'য়ে তেওঁলোকৰ নিয়ম যিকোনো সময়তে সলনি কৰিব পাৰে। সেয়েহে মাজে মাজে তেওঁলোকৰ অফিচিয়েল ৱেবছাইট চেক কৰি থকাটো প্ৰয়োজনীয়। এই ভিডিঅ'টো কেৱল তথ্যৰ বাবেহে, কোনো আনুষ্ঠানিক আইনী পৰামৰ্শ নহয়। ডাঙৰ ৰিলিজৰ বাবে এজন ইণ্টেলেকচুৱেল প্ৰপাৰ্টি এডভকেটৰ পৰামৰ্শ লোৱাটো শ্ৰেষ্ঠ। আশা কৰোঁ সুনৰ এই নতুন নিয়মবোৰ আপোনালোকে বুজি পালে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু কমেণ্টত জনাওক আপুনি ফ্ৰী, নে প্ৰিমিয়াৰ প্লেন ব্যৱহাৰ কৰে আৰু সুনক আপুনি কেৱল ডেমোৰ বাবে ব্যৱহাৰ কৰিছেনে চিৰিয়াছ ৰিলিজৰ বাবে। চোৱাৰ বাবে ধন্যবাদ। পৰৱৰ্তী ভিডিঅ'ত লগ পাম।